কৰক মই জানো এই আফচুৰৰ সভাপতি ইউপিপিএলৰ সভাপতি এডভাইজাৰ চব কয় মই কি কৈছে জানে আফচুৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই বা ভাত খাইছে না নাই এনেকুৱা সুধকচোন সি যদি খাইছে বুলি কৈছে সি খোৱা নাই কিন্তু সি খোৱা নাই বুলি যদি কৈছে সি খাইছে উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰো তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না এইটো তাৰমানে কৰিছে যদি আমি কৰিছে বুলি ক'লে হয় তেতিয়া ইহঁতে কৰা নিব পাৰিলে পদত্যাগ কৰিম বুলি কৈছে এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই মই কি কৈছে বুজি পাই যিহেতু ইহঁতে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে মই কি কৈছে ইহঁতৰ কথাটো সেইটোৱে কৰা নাই মানে কৰিছে কৰিছে মানে কৰা নাই ভাত খাইছে মানে এই খোৱা নাই তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে এইটো তদন্তটো 100% হ'ব কোন জড়িত আছে আফচু জড়িত আছে না কোন জড়িত আছে এইটো তদন্ত পিছত ওলাব কথা এটাই মই কৈছো ভাত খাইছে খাইছে বুলি কৈছে না সি খোৱা নাই তাৰমানে কৰা নাই বুলি কৈছে তাৰমানে কৰিছে যদি কৰিছে বুলি ক'লে হয় এইটো কৰা নাই একদম শব্দ আজি মিটিং মাতিছে ময়ো আহিছো ভাল লাগিছে বহুত বছৰ পিছত মই ইহঁতক লগ পাইছো যে চাৰেণ্ডাৰ NDFB হিচাপে ইহঁতে চৰকাৰীভাৱে কি সুবিধা পাইছে পোৱা নাই সেইটো গোটেই কথাটো মই লিখিতভাৱে মোক দিলে ভাল হয় তেতিয়া মই অসম চৰকাৰৰ লগত যেহেতু ইহঁতে চাৰেণ্ডাৰ কৰিছে অসম চৰকাৰক মোক জনাই দিব পাৰে মই জনাই দিব পাৰে কি ফেচিলেট কৰিব পাৰিব নোৱাৰিব BTC ফালৰ পৰা যেনিবা আগত সময়ত আমি 50,000 এনে কিবা এককালীন হিচাপে দিছিল আমি এতিয়া ইহঁতে লিখিতভাৱে নিশ্চয় কিবা এটা দিব ইয়াৰ ওপৰত আমি চিন্তা কৰিম বা ব্যৱস্থা ল'ম ডিফেন বড়ো বুলি ক'লেতো এইটো প্ৰেচিডেণ্ট দুটা পাৰ্টিৰে এইফালে আফচুৰৰ প্ৰেচিডেণ্ট ইফালে ইউপিপিএলৰ প্ৰেচিডেণ্ট হয় একে বস্তু প্ৰমোদ বড়োটো জিৰণি লৈছে না এতিয়া আপাতত ডিফেন বড়োক চলাব দিছে আৰু স্পষ্ট কথা প্ৰমোদ বড়োৰ কথা হওক মুঠতে কোনোবা ইউপিপিএল নেতা বা কোনোবা আফচুৰ নেতা কথা কোৱাটো অপজিট মুঠতে একদম ভাৰে আপোনালোকে মই চিধাকৈ কৈছো আপোনালোকে আজিৰ পৰা চাওক আজিৰ পৰা পৰীক্ষা কৰি পেলাই চাওক ডিফেন বড়োক সোধক আপুনি ভাত খাইছে না খোৱা নাই খাইছে বুলি যদি কৈছে সি খোৱা নাই ইহঁতৰ মতলবটো ST-কৰণৰ লগত কোনো সম্পৰ্ক নাই এনে নামতহে ST দিব নালাগে কোচ ৰাজবংশী বা ছয় জনগোষ্ঠীক বা আদিবাসীক ST দিব নালাগে এইটো নামতহে আচলতে ইহঁতে আমি BPF যে চৰকাৰ চলাই আছে এইটো সহ্য কৰিব পৰা নাই 5 বছৰ FCO অফিচৰ পৰা ইহঁতে BTC চৰকাৰখন চলাই আছিলে সেইটো নোহোৱা হৈছে সেইটো একদম মানে সহ্য কৰিব পৰা নাই এই BPF দলক মানে মাৰি খাটি হলে শেষ কৰিব লাগে সেইটোহে আৰু মোক বিচাৰি আছে বুলি হাগ্ৰামাটো ক'তো যোৱা নাই আছেতো যোৱাকালিও মই এছেম্বলিত আছিলো বহুত মিটিং কৰিলো আজিও মই বৰমাত আহিছে মিটিং কৰি আছে এনে মুখেদি বিচাৰি থাকিলে কি হ'ব প্ৰেক্টিকেল লাগে না নালাগে ইহঁতক মোক যে বিচাৰি আছে সঁচাকৈ প্ৰেক্টিকেল লাগে না নালাগে মুখেদি কৈ পেলাই বিচাৰিলে নহ'ব না আছেতো মইতো আছে কোচ ৰাজবংশীসকলক লৈ যিটো ডিভাইড কৰিছে সেইটো এটা মন্তব্য দিছে ইমান নাই কোচ ৰাজবংশীসকলক এনেকুৱা কোকৰাঝাৰ আৰু চিৰাঙত বেলেগ বা তামোলপুৰ ওদালগুৰি আৰু বাক্সাত বেলেগ এইটো হ'ব নালাগে আমি চৰকাৰক অনুৰোধ কৰিম যদি হয় কিবা একটা ভাল এটা ব্যৱস্থা কৰক দুটা ভাগ হ'ব নালাগে সেইখিনি কথাটো ময়ো ক'ম কিন্তু আফচুৱে কি কৈছে এনে মেজেট খোলে নহ'ব মই কৈছো সেইকাৰণে কিবা এটা কাম ক'ব কিবা এটা কাম কৰিব সিহঁতে একদম মই কৈছে না সুধিলো আপোনালোকে ডিফেন বড়ো হওক প্ৰমোদ বড়ো হওক আফচু প্ৰেচিডেণ্ট কোন ইউপিপিএলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী
ডিফেন বৰাটো ডাবল চাৰ্জত আছে আজিৰ দিনত ইউ পি পি এলৰ প্ৰেচিডেণ্ট আফচুৰৰ প্ৰেচিডেণ্ট ডাবল চাৰ্জত কাম কৰি আছে সি দায়িত্ব তাকে দিছে আৰু মই চিধাকে কৈছোঁ ডিফেন বৰা যদি কয় মই ভাত খোৱা নাই কিন্তু খাইছে চিধা কথা থেংক ইউ